হয় আমাৰ বিশেষকৈ শোণিতপুৰ বিশ্বনাথ এই জিলাখন নতুনকৈ বিটিআৰ অন্তৰ্ভুক্ত হৈছে। এইবাৰ প্ৰথমবাৰৰ কাৰণে তেওঁলোকে ভোটদান কৰিব। বহুত উৎকণ্ঠাৰে তেওঁলোকে বাট চাই আছে আৰু আমিও উৎসাহিত, কিয়নো তেখেতসকলক এইবাৰ প্ৰথমবাৰৰ কাৰণে ভোট দিয়াবলৈ আমি সক্ষম হৈছো। আৰু আশা ৰাখিছো তেখেতসকলে নিশ্চয়কৈ আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ বিটিআৰ অঞ্চলত এতিয়া শান্তি সম্প্ৰীতি উন্নয়নৰ লগতে এতিয়া সমন্বয় আমি যদি গঢ়িছো আৰু 26টা জনগোষ্ঠী আছে আমাৰ বিটিআৰ অঞ্চলত। 26টা জনগোষ্ঠীৰ বিজন ডকুমেণ্ট বনোৱা হ'ল, 10টা পেজ এখন বনোৱা হ'ল। তাৰপিছত সেই জনগোষ্ঠীৰ 18টা জনগোষ্ঠীৰ নিজস্ব ভাষা আছে, বাকীবোৰ অসমীয়া ভাষা কয়। এই 18টা জনগোষ্ঠীৰ কাৰণে এটা কিতাপ মানে উলিওৱা হৈছিলে। তাত মানে 1000টা বাক্য প্ৰত্যেকটা জনগোষ্ঠীৰে আৰু 1000টা মানে শব্দ। আৰু এই কিতাপখন যদি ভালকে আমি অধ্যয়ন কৰো তেতিয়াহ'লে আমাৰ সেই 18টা জনগোষ্ঠীৰ ভাষাটো আমি ভালকে মানে অলপ হ'লেও চলিব পৰাকে ক'ব পৰা যাব। আৰু তাৰপিছত আমি ইথিনোগ্ৰাফী, আজি ইউপিপিএল চৰকাৰৰ ইউপিপিএল দলে নিৰ্ধাৰণ কৰিছে যে ইথিনোগ্ৰাফী আমি বনাম, তাৰমানে ইতিহাস লিখিব লাগিব এই 18টা বা 26টা জনগোষ্ঠীৰ। এই গোটেইখিনি কামটো দেখি আজি 26টা জনগোষ্ঠীৰ প্ৰত্যেকটো জনগোষ্ঠীৰ দল সংগঠনকে আদি কৰি জনসাধাৰণে আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওপৰত আস্থা ৰাখিছে, তেওঁলোকৰ বিশ্বাস এটা ৰাখিছে। আৰু আগন্তুক নিৰ্বাচন নিশ্চয়কৈ ইউপিপিএলৰ দলৰ পক্ষে যাব, সেইটো আমি আজি মানে থিৰাং কৰিব পাৰো। আৰু সেই শোণিতপুৰ জিলাৰ সকলো ভোটাৰ ৰাইজক মই আহ্বান জনাম, যিগৰাকী ব্যক্তিয়ে আজি প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ উন্নতিৰ কাৰণে চিন্তা কৰিছে, তেনেকুৱা ব্যক্তি বা তেনেকুৱা দলক আমি ছাপোৰ্ট কৰিব লাগে। আৰু এই দলটো কোনো নহয়, এইটো হ'ল ইউপিপিএল। প্ৰমোদ বড়ো ডাঙৰীয়া আমি হাতটো মজবুত কৰিব লাগিব। 26টা জনগোষ্ঠীৰ তেখেতসকলৰ ভাষা কলা সংস্কৃতি সংৰক্ষণ কৰাৰ কাৰণে আজি সংগ্ৰহালয় বনাবৰ কাৰণে এটা সিদ্ধান্ত লোৱা হৈছে। চিৰাং জিলা সেইখিনি বনোৱা হ'ব। এই গোটেইখিনি কাম কাজটো যদি বনাব লাগে তেতিয়াহ'লে নিশ্চয়কৈ প্ৰমোদ বড়ো চৰকাৰ নিশ্চয় আহিব লাগিব চৰকাৰত, আৰু চৰকাৰ যে আহিব সেইটো একদম খাটাং। আগৰ মহিলাই এটা অভিযোগ দিছে যে ইউপিপিএল চৰকাৰে উন্নয়নৰ নামত কেৱল স্পীড ব্ৰেকাৰ বনায়, বিভিন্ন ধৰণৰ অভিযোগ। এই সন্দৰ্ভত কি ক'ব? তেখেতসকলে ৰাস্তাৰ কথাটো কৈছে, বিশেষকৈ জেগাই জেগাই এইটো হ'ল য'ত ন'ত এক্সিডেণ্ট প্ৰণ হয় তাত এইটো আমি নবনাওঁ। ডিচি এছপি তেখেতসকলে সেই দিশটো চাই সেই দিশটো বনোৱা হৈছে। তো এইটোত যদি তেখেতসকলে চৰকাৰত থাকিও যদি নুবুজে, তো বুজাবলৈ আমাৰ ভাষা নাই। সেইকাৰণে উন্নয়ন যথেষ্ট হৈছে, আৰু হোৱাৰ কাৰণটো এইটো হয় 26টা জনগোষ্ঠী আজি আস্থা ভোগন কৰিছে। আগ্ৰামে 100% চৰকাৰ গঠন কৰিব বুলি আগ্ৰামত কেতিয়া পাৰ্চেণ্টটো কম হয়, চব সময়তে তেখেতৰ পাৰ্চেণ্টটো বেছি হয়, কিন্তু কাৰ্যক্ষেত্ৰত সেইটো ৰূপায়ণ নহয়। যোৱা 5টা বছৰ তেখেতৰ চৰকাৰত নাথাকিলে, তাতেই তেখেতে মানে প্ৰলাপ বকিবলৈ আৰম্ভ কৰিলে। ইমানেই যদি তেখেতে জনসাধাৰণৰ প্ৰতি কাম কৰা ব্যক্তি হয়, তেতিয়াহ'লে 5টা বছৰে তেখেতে সংসদত কিয় নগ'ল, এছেম্বলিত কিয় নগ'ল, এইটো চাব নিশ্চয়, ইয়াৰ উত্তৰ নিশ্চয় দিব। এখন কেইখনমান লাভ কৰিব এইবাৰ? আমি 40টাৰ আমি প্ৰতিদ্বন্দ্বিতা কৰিছো, কমচে কম 30টাৰ ওপৰত আমি যাব। 30টাটো একদম ইনটেক আমাৰ, এইখিনি আমি যিকোনো প্ৰকাৰে আমি খেলি दिनै जोङो फुंनिफ्रायनो जोङो एसे आगोलाव जों गहपुराव मोनसे मिटिं खालामनानै फैबाय। दा बे सनितपुराव जोङो सनितपुर जिल्ला लाइमोन गांखंनि जे बानजायनायाव जोङो बेयाव इयुथ लिडारिं जे हाबाफारि, बे हाबाफारिखौ लादों। दा बेयाव आंजों लोगोसे जोंहा जोंनिनो लकसभानि एमपि मानाव गेदेर जोंहा जयन्त बसुमतारी साराबो जोंजों लोगोसे दङ। जोङो बे गेदारिंनि गेजेरजों जों बेखौनो बुंनो सानदों जे फैबाय थानाय समाव जे जोंहा बिटिसि इलेक्सन, बे बिटिसि इलेक्सना 22 तारिखआव जोंहा जानो थांगासिनो दङ। बे 22 तारिखआव जि इलेक्सना जानो थांगासिनो दं, बेयाव जाहाथे जोंनि लाइमोनफ्रा जाहाथे मेक्सिमाम रलखौ जोंनि लाइमोनफोरा लायो, बेखिनिखौ जोङो मेसेजखौ होनो खावलायदों। खारना जाहैबाय जोंनिनो जे सुबुं सानखोखौ नायोब्ला जोङो 65%खौनो जोङो लाइमोनफोरखौनो नुनो मोनो। ओंखायनो बे लाइमोन सेक्सनखौ गारनानै जों समाज दानो ओंखारनाय बा माबा मोनसे खामानि मावनो ओंखारनाया बे आद्रा जायो। ओंखायनो लाइमोनफ्रानो मेक्सिमाम रलखौ लानांगौ, बेखिनिखौनो जों लाइमोनफोरजों सावरायनो बेयाव फैदों। आथिखालाव लाइमोन गांखंनि थासारिया माबायदि?
दा इउपिपिएल दोलो हिसाबै जोंहा लाइमोन गांखंआ दिनैनि थारिखआव खुब मजबुत जोंहा मोनफ्रोमबो जिल्लायाव जिल्ला कमिटि स्ट्रं जिल्ला कमिटि दङ बेजों लोगोसे जोंहा ब्लक कमिटि दङ संबिधानिक हिसाबै दा मोनफ्रोमबो ब्लक कमिटि हिसाबै जोंहा दिनै स्ट्रङैनो खामानि मावगासिनो दङ आरो जोंनि जे दैदेनगिरिफोर जिल्लायानो जा ब्लकआनो जा सेन्ट्रेलानो जा जों रावबो जिरायनानै थायाखै सान हर खामानि मावगासिनो दङ आरो दिनैनि थारिखआव जोंनि लाइमोनफोरखौ स्ट्रंजों लोगोसे जोङो बहुत मेचुर होननानै बुंनांगोन कारना जाहैबाय गावबा गाव मेचुरिटिखौ सिगाङाव दोननानै जोंनि लाइमोनफ्रा मेचुर भाषा सोद्रोम आखुजों सोद्रोम भाषा बुंनानै जोंनि लाइमोनफ्रा खामानि मावगासिनो दङ दा बेखौथ' बयबो मिथिगौ नोंथांमोनाबो मिथिगौ जे इउपिपिएल दोलोआ जे सरकार दाफिनगोन बेयो एकदम रोखा बेखौ बयबो मिथिगौ आं बुंनानै आं बायदि खुगायाव जे बुंबाल' जे बे जायो बे नङा बेखौ बयबो मिथिगौ रायजो राजा बयबो मिथिगौ आरो फैबाय थानाय समाव जों एबसुलेट सरकार दागोन सरकारल' नङा जों एबसुलेट सरकार दागोन जों हारसिङैनो सरकार दागोन दा दिनै जों जेरैबायदि आसा खालामदोंमोन जोंथ' सानदोंमोन जों बुंहरदोंमोन माने मेक्सिमाम 500 जायोब्ला मोजां रायजो राजाफ्रा कारना जाहैबाय थांलाय फैलाय माने गारि घरानिबो खोथा जायो आरो गोजाननिफ्राय जों फैनाय माने हाखु दावखा मिटिं खालामनाय बे हिसाबै मेक्सिमाम 500 जन जायोब्ला मोजां होननानै जों बुंहरदों दा फैनानै नुफैबाय 500नि डाबल हाजारनिबो बारा गहपुरावबो बिदिनो जादों सनितपुरावबो बेबायदिखौ नुफैदों जों खुब गोजोननाय दङ जे जोङो जेरैबायदि टारगेट हरदोंमोन बेनिफ्राय डाबल ओंखारनानै जे जोंखौ बेयाव जोंनि जे हाबाफारिखौ जाफुंहोबाय बेनि थाखाय आङो सनितपुर आरो स्पेसियेलि गहपुर आरो सनितपुरनि थाखाय साफ्रोमबो रायजो राजाफोरा लाइमोनफोरनि थाखाय आं साबायखर जासियो